Hello friends, good morning. Swagatam janaisu amar ei channel NiKSanjit 2.0 to bondhukol aji ami kotha patim je aponlake juntu like aru commentor button ase hetu keneke off koribo pare ekdom easy tarika eta ase hetu aponalok moi koi asu aponalok logot share kori asu etu keneke koribo pari aru hetu korile ki lav hoy mane apona dhorok kiba ta video banale hetu aponalok dhorok like ko dislike or honkha besi kintu he amount jiman ta dhorok dislike ahile hetu gom na pai aru logote comments off mane dhorok aponak dhorok kunuba kiba beya koi ase ba kiba koi ase tete apuni comment to off kori dile tete apuna কোনো একো কব নোৱাৰে কমেন্ট অফ থাকিব আৰু লাইক ডিসলাইকৰ হেতু কাৰণে যদি আপোনাৰ ভিডিও মানে বহুতে হেতুৱে কৰে যে যদি ডিসলাইক ধৰ কিবা হেটফুল ভিডিও বনালে হেতু কাৰণে আপোনাৰ ডিসলাইক থাকাৰ হেতু বেছি থাকে সো হেতু কাৰণে আপোনাৰ লাইক আৰু ডিসলাইকৰ বটনটো আপোনাৰ বন্ধ কৰি থৈ দিয়ে আৰু লাইকৰ বটনটো আপোনাৰ থাকিব অকল এনেকা থাকিব মানে গ্ৰে কালাৰ হৈ থাকিব হেতু ক্লিক কৰিলে আপুনি যদি লাইক কৰে তেতিয়া আপুনি খালি হেতু ব্লু কালাৰ হৈ যাব আৰু যেতিয়া আপুনি ডিসলাইক কৰিব হেতু ব্লু কালাৰ হৈ যাব তাত কিন্তু কিমান এমাউন্ট থাকিব হেতু দেখা নাপায় আৰু কমেন্টটো একো কমেন্ট কৰিব নোৱাৰে খালি আপুনি ভিডিওটো যাই চাব পাৰিব বাস ইমানে তো হেতু কেনেকৈ কৰিব পাৰি জানিবৰ কাৰণে আমাৰ আজি এই ভিডিওটো আৰম্ভ কৰো তেন্তে আপোনালোকক মই মোৰ এতিয়া মোৰ মোবাইল স্ক্ৰিনত লৈ যাম তো মোবাইল স্ক্ৰিনত লৈ যাই আপোনালোকক কৈ আছো বলক লাইক আৰু কমেন্ট বটনটো অফ কৰিব গলে প্ৰথমতে আপোনালোকৰ যোনটো ইউটিউব ষ্টুডিও এপ আছে এই এপটো ডাউনলোড কৰি লব প্লে ষ্টৰৰ পৰা যদি ডাউনলোড কৰা নাই আৰু যদি আছে তেতিয়া হলে আপোনালোকে ফাৰ্ষ্ট এটা ওপেন কৰিব ওপেন কৰাৰ পিছত আপোনালোকৰ চেনেলটোত যাব সো মোৰ চেনেলটোত আহিলো মই তো চেনেলটোত যোৱাৰ পিছত আপোনালোকে যোনটো এটো এনালিটিক্স দেখা পাইছে তাত যেনে ভিউ মোড দেখা পাব ভিউ মোড দেখাৰ পিছত ইয়াত চাই ল'ব পাৰে আপোনাৰ যোনবিলাক চেনেলত কেনেকা কি কৰিছে এনালিটিক্স চাই ল'ব তাৰপিছত আপুনি যোনটো ভিডিওত কমেন্ট অফ কৰিব খুজিছে বা লাইক বটনটো অফ কৰিব খুজিছে সো তাৰ কাৰণে আপোনালোকে যোনটো ওপৰত পেন্সিল চিন আছে এডিটৰ সিম্বল আছে এটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ এডভান্স সেটিংছত যাব এডভান্স সেটিংছত যোৱাৰ পিছত আপোনালোকে ইয়াত চাওক allow comments বুলি আছে এটো অন হৈ আছে আৰু ইউজাৰ ক্যান ভিউ ৰেটিং ফৰ দিস ভিডিও এই দুটা আপোনালোকে অফ কৰি দিব অফ কৰি কিনে সেভ কৰি দিব সেভ কৰি দিয়াৰ লগে লগে আপোনাৰ যোনটো কমেন্ট দিব নোৱাৰিব কোনো আৰু লগতে লাইক ডিসলাইকৰ বটনটো অফ হৈ থাকিব অকল মানে গ্ৰে কালাৰ হৈ থাকিব হেতু যদি আপোনাৰ কোনোবা লাইক দিয়ে তেতিয়া ব্লু কালাৰ হ'ব যদি কোনোবা ডিসলাইক দিয়ে তেতিয়া আপোনাৰ ডিসলাইক হৈ যাব তো এনেকে আপোনালোকৰ ভিডিওৰ লাইক আৰু ডিসলাইক বটনটো আপোনালোকে দিব পাৰে যদি আজি আমাৰ এই ভিডিও চাই ভাল পালে তেন্তে ভিডিওটো এটা লাইক কৰি দিব নপাহৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ এনেকা ধৰণৰ ভিডিও পাবলৈ তো আজিলৈ বাই বাই ধন্যবাদ এটা কলম আৰু মনত অলপ চিন্তা পাতত হলেও পলম এদিন সফলতাৰ চিন্তাম জাত পাত ধৰম বাতি মানুহ বুলি চিন্তা অসৎ হলে কৰম মাটিত মিলি যাব বাছি খাবা জাগি খুবা ভাল নহয় দিনকাল ধ্বংস হ'ব জগত